অংগনবাদী কৰ্মী সহায়িকা মিনি কৰ্মীসকলৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যে পেণ্ডিং হৈ থকা মাননি শীঘ্ৰে মুকলি। ৰাজ্যৰ বিভাগীয় সঞ্চালক মহোদয়ে ইতিমধ্যে আলোচনাৰ অন্তত নিৰ্দেশ প্ৰদান কৰিছে। অফিচ অৱ দ্য ডাইৰেক্টৰ অৱ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আছামৰ পৰা ইতিমধ্যে সেই জাননী জাৰি কৰা হৈছে। ইয়াত কোৱা হৈছে যে শীঘ্ৰে ৰিলিজ কৰা হ'ব পেণ্ডিং হৈ থকা অংগনবাদী কৰ্মী সহায়িকাসকলৰ যি মাননি, সেই মাননি। বিভাগীয় সঞ্চালক মহোদয়ৰ সৈতে যোৱা 14 মাৰ্চত অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ লগত এক আলোচনা অনুষ্ঠিত হৈছিল। সঞ্চালক মহোদয়ৰ ফালৰ পৰা জনোৱা হয় যে সঞ্চালক মহোদয়ে অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতিশ্ৰুতি বা ঘোষণা কৰিব নোৱাৰে। ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত সিদ্ধান্তহে ল'ব পাৰিব। নিৰ্বাচন সমাগত অহাকালি নিৰ্বাচনৰ দিন ঘোষণা কৰিব নিৰ্বাচন আয়োগে। অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি যে বৃদ্ধি নহ'ব সেয়া সম্পূৰ্ণৰূপে খাটাং হৈ পৰিছে। হাজাৰ হাজাৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ আন্দোলনক ৰাজ্য চৰকাৰে গুৰুত্ব নিদিলে, বেদনা বুজি নাপালে ৰাজ্য চৰকাৰে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাজ্যৰ নাৰীসকলৰ কাৰণে যি নতুন নতুন আঁচনি আনিছে, কিন্তু এইসকল দুৰ্ভগীয়া অংগনবাদী কেন্দ্ৰসমূহত কৰ্মৰত হৈ থকা আমাৰ বাইদেউসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিলে বা মাননি বৃদ্ধি আনুষ্ঠানিক ঘোষণা নকৰিলে।